হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল। আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিবলৈ লৈছোঁ আগষ্ট কমতেৰ সামাজিক বিৱৰ্তনৰ সিদ্ধান্তৰ বিষয়ে। চ' ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰান্সৰ সমাজতত্ত্ববিদ আগষ্ট কমতে সৰ্বপ্ৰথমে বিৱৰ্তনৰ সিদ্ধান্ত সমাজতত্ত্বত ব্যৱহাৰ কৰিছিল। এতিয়া আমি জানিব লাগিব যে বিৱৰ্তননো কি? বিৱৰ্তন হৈছে সমাজে ক্ৰমে আদিম সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ পৰিৱৰ্তন হোৱা এটা ব্যৱস্থা। আগষ্ট কমতৰ মতে মানৱ সমাজে তিনিটা স্তৰ অতিক্ৰম কৰি বৰ্তমানৰ স্তৰত উপনীত হৈছে। প্ৰথমটো হৈছে দৈবিক স্তৰ বা থিঅলজিকেল ষ্টেজ, দ্বিতীয়টো হৈছে আদিভৌতিক স্তৰ বা মেটাফিজিকেল ষ্টেজ, আৰু তৃতীয়টো হৈছে প্ৰত্যক্ষবাদী স্তৰ বা পজিটিভ ষ্টেজ। এতিয়া আমি এই স্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে দৈবিক স্তৰ। আগষ্ট কমতেৰ মতে মানৱ জাতিৰ বিৱৰ্তনৰ প্ৰথম স্তৰটোৱেই হৈছে দৈবিক স্তৰ। এই স্তৰত মানুহে প্ৰাকৃতিক ঘটনাসমূহৰ প্ৰকৃত কাৰণ নাজানিছিল। সেয়েহে সকলো ধৰণৰ প্ৰাকৃতিক ঘটনাত দেৱতা বা অলৌকিক শক্তিৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰিছিল। বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিঘটনা যেনে জন্ম, মৃত্যু, সুখ দুখ, বতাহ বৰষুণ, জুই পানী আদিত এক ছুপাৰ নেচাৰেল পাৱাৰ ঈশ্বৰৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰিছিল। আৰু এই শক্তিটোক সন্তুষ্ট কৰিবলৈ মানুহৰ মনত ভয় আৰু ভক্তিৰ ভাৱ উদয় হোৱাত অতীত সমাজত ধৰ্ম ব্যৱস্থাৰ প্ৰচলন হ'ল। দৈবিক স্তৰক আগষ্ট কমতে আকৌ তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হৈছে জড়বাদ বা ফেটিচিজিম, দ্বিতীয়টো হৈছে বহুবাদ বা পলিথেজিম, আৰু তৃতীয়টো হৈছে একদৈৱবাদ বা মনথেজিম। প্ৰথমতে জড়বাদনো কি? জড়বাদ হৈছে এই স্তৰত মানুহে সকলো ধৰণৰ জড় পদাৰ্থ যেনে পৰ্বত, পাহাৰ, শিল, বালি, নদী, উদ্ভিদ আদিবিলাকৰ ওপৰত অতিমানৱীয় শক্তিৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰিছিল। ক'টৰ মতে এই স্তৰটো মানৱ সভ্যতা বা বিৱৰ্তনৰ আদিম স্তৰ। দ্বিতীয়টো হৈছে বহুবাদী স্তৰ। এই স্তৰত মানুহে বেলেগ বেলেগ জীৱবিলাকৰ ওপৰত দৈবিক শক্তিৰ প্ৰভাৱ আছে বুলি ভাবিছিল। এই কালত মানুহে জড় আৰু নিৰ্জীৱ সকলো বস্তুৰে উপাসনা কৰিছিল। সেয়েহে বিভিন্ন ঘটনা অপায়মংগলৰ পৰা মুক্তি পাবলৈ মানুহে অগ্নি, বায়ু, পানী, সাপ, কুকুৰ, হাতী, বাঘ, শিয়াল আদি বেলেগ বেলেগ জীৱ-জন্তুৰো পূজা পাতলৰ ব্যৱস্থা কৰিছিল বুলি আগষ্ট কমতে ক'ব খোজে। তৃতীয়টো হৈছে একদৈৱবাদ। ক্ৰমান্বয়ে মানুহে বহুদৈৱবাদ স্তৰৰ পৰা আহি একদৈৱবাদ স্তৰত উপনীত হয়। এই স্তৰত মানুহে সকলো ধৰণৰ ঘটনাৰ সৃষ্টিৰ মূলতে বহুদৈৱৰ বিপৰীতে এজন ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰে। ক'টৰ বিৱৰ্তনৰ দ্বিতীয়টো স্তৰ হৈছে আদিভৌতিক স্তৰ বা মেটাফিজিকেল ষ্টেজ। আগষ্ট ক'টৰ মতে মানৱ সমাজে কৰ্ম বিকাশৰ ফলত দৈবিক স্তৰৰ পৰা আদিভৌতিক স্তৰলৈ পৰিৱৰ্তিত হয়। এই স্তৰত মানুহে প্ৰাকৃতিক পৰিঘটনাসমূহৰ বিষয়ে যুক্তি আৰু নতুন চিন্তা চৰ্চাৰে অনুসন্ধান কৰিবলৈ ল'লে। তদুপৰি সমাজত হোৱা প্ৰতিটো ঘটনা বা বস্তুৰ ক্ষেত্ৰত দৈবিক শক্তিৰ প্ৰভাৱৰ উপৰি আন আন শক্তিৰ প্ৰভাৱৰ কথা চিন্তা কৰিবলৈ ধৰে। উদাহৰণস্বৰূপে দৈবিক স্তৰত মানুহে ৰজাক ঈশ্বৰৰ প্ৰতিনিধিৰূপে গণ্য কৰাৰ বিপৰীতে আদিভৌতিক স্তৰত ৰজাক এজন বিশিষ্ট গুণাধাৰ ব্যক্তি হিচাপেহে অভিহিত কৰিছিল। এই কালত মানুহে ৰাজশক্তিৰ দ্বাৰা সমাজ গঠিত আৰু পৰিচালিত হয় বুলি বিশ্বাস কৰিছিল। কিন্তু ৰজা নোহোৱাকৈ সমাজ গঠনৰ কথা বা বিকল্প শাসনৰ কথাও মানুহে ভাবিব পৰা হোৱা নাছিল। কিন্তু এই স্তৰত অতি কম সংখ্যক লোকেহে যিকোনো ঘটনা প্ৰবাহৰ বিষয়ে যুক্তিৰে বিচাৰ বিবেচনা কৰিবলৈ সক্ষম হৈছিল। উল্লেখনীয় যে আদিভৌতিক স্তৰত মানুহে কোনো ঘটনাৰ প্ৰকৃত কাৰণ, প্ৰমাণ আৰু উচিত ব্যাখ্যাৰে দাঙি ধৰিবলৈ সক্ষম হোৱা নাছিল। অৱশ্যে প্ৰাকৃতিক তথা সামাজিক ঘটনাসমূহৰ ক্ষেত্ৰত মানুহৰ অনুসন্ধিৎসুতাৰ বিকাশ হোৱাৰ বাবে প্ৰকৃত সত্য উদ্ঘাটনৰ পথ মুকলি হৈছিল। ইয়াৰ পিছতে আহিলে প্ৰত্যক্ষবাদী স্তৰ। আগষ্ট কমতৰ মতে মানৱ সমাজ বিৱৰ্তনৰ তৃতীয় আৰু চূড়ান্ত স্তৰটোৱেই হৈছে প্ৰত্যক্ষবাদী স্তৰ। এই স্তৰত মানুহে পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে যিকোনো সামাজিক ঘটনা বা সামাজিক সমস্যাক নিজৰ বিচাৰ বুদ্ধিৰে বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিলে। এই স্তৰত মানুহৰ বৈজ্ঞানিক চিন্তা চৰ্চাৰ বিকাশ সাধনে নতুন কৌশলৰ আৱিষ্কাৰ কৰে। ক্ৰমান্বয়ে মানুহে বস্তুবাদী আদৰ্শ গ্ৰহণ কৰাত প্ৰত্যক্ষবাদী স্তৰ লাভ কৰিছে। আকৌ এই প্ৰত্যক্ষবাদে সমাজত বহুতো নতুন নতুন সমস্যা আৰু মতবাদৰ সৃষ্টি কৰিলে। ফলত সমগ্ৰ মানৱ সমাজ ব্যৱস্থা জটিলৰ পৰা অধিক জটিলতালৈ গতি কৰিলে।
প্ৰত্যক্ষবাদী স্তৰত মানুহে ব্যৱসায়িক প্ৰসাৰতাৰ বাবে ঔদ্যোগিকৰণ আৰু নগৰীকৰণৰ দৰে প্ৰক্ৰিয়াৰো আৰম্ভ হ'ল। সমান্তৰালভাৱে সামাজিক সমস্যাৰ মাত্ৰাও বৃদ্ধি পালে। তদুপৰি এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে মানুহে নতুন পৰীক্ষাৰ পদ্ধতি প্ৰয়োগ কৰিবলৈ শিকিলে। এইদৰে তিনিটা স্তৰৰ মাজেদি কৰ্মবিকাশ ঘটি মানৱ সমাজে আধুনিক বৈজ্ঞানিক স্তৰত উপনীত হৈছে বুলি আগষ্ট কমতে ক'ব খোজে।